1 নম্বৰ যাৰ জন্ম তাৰিখ 1, 10 আৰু 29 যি জন্ম হৈছে যি মানে মানুহে জন্ম হৈছে 1 তাৰিখত 10 তাৰিখত আৰু 29 তাৰিখত সেই তত্ত্বত সেই সংখ্যাকেইটা আমি সংখ্যা নম্বৰ 1 হিচাপে ধৰোঁ আৰু এই সংখ্যা নম্বৰটো ৰিপ্ৰেজেণ্ট কৰে ৰবিক মানে সূৰ্যক গতিকে ৰবি হিচাপত ৰিপ্ৰেজেণ্ট কৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ ইষ্ট দেৱতা বুলিয়ে কওঁ আমি ৰবিক তেওঁলোকে কি কৰিব লাগিব বিচাৰিব লাগিব আৰু ৰবিৰ যদি সংখ্যা কৰে প্ৰতিকাৰ কৰে বা ৰবিৰ হয় তেওঁলোকে আৰু পিতৃত্ব স্থান বুলি কোৱা হৈছে ৰবিক গতিকে 1 নম্বৰ মানুহখিনিয়ে 1 নম্বৰ যাৰ আছে এই মানুহবিলাক অতি পাৱাৰফুল হয় ক্ষমতাশালী হয় অতি শক্তিশালী আৰু এওঁলোকৰ কণ্ঠ স্থিৰ হয় আৰু এইবিলাক মানুহে মানুহৰ 1 নম্বৰ জন্ম তাৰিখ আৰু যদি এওঁলোক অতি যদি ব্যৱসায় বা চাকৰি যদি কৰে চাকৰিতকৈ ব্যৱসায় ক্ষেত্ৰত এই লোক বেছি লাভান্বিত হ'ব